পোনপ্ৰথমতে মই সাংবাদিক বন্ধুসকলক মোৰ পৰা শুভেচ্ছা যাচিছোঁ। এই আমাৰ কাজিগাঁও BCDC অন্তৰ্গত থকা এই শান্তিপুৰ কাজিগাঁও ৰাভাপাৰা তথা এই শান্তিপুৰত মই আজি লাষ্ট টাইমত আৰু কি আমাৰ আজি এই হেৰিটো প্ৰচাৰ অভিযানটো 5টালৈকেহে আছে। ইয়াৰ আমি প্ৰচাৰ কৰি কৰি এইটো মুহূৰ্তত আমি আজি শান্তিপুৰৰ ৰাইজসকলৰ লগত আহিছোঁ, প্ৰচাৰ অভিযান চলাইছোঁ। গতিকে মই দেখিছোঁ যে আমাৰ মুছলিম মাইনৰিটি ভাই দাদাসকল আমাৰ লগত এই ৰাষ্ট্ৰীয় ওলামা কাউন্সিল দলত এজন প্ৰাৰ্থীত্বক খুব ভাল পায় আৰু মোক কেণ্ডিডেট হিচাপে পায় মোক খুব মৰমেৰে ভোটটো দিব বুলি তেখেতে মত প্ৰকাশ দিছে মোৰ ওচৰত। এই গতিকে মই এইখন গাঁৱৰ ৰাইজসকলক ময়ো ধন্যবাদ যাচিছোঁ। আজি শেষ মুহূৰ্তত মই আহি পাই এই ইলেকশ্যনত প্ৰচাৰ কৰিবলৈ পাইছোঁ মই, আৰু মোৰ এই বেড ছবিতে তেখেতে ভোট দিব বুলি মত দিছে আৰু মোৰ লগত ছাপোৰ্ট দিছে। গতিকে মই এই ইলেকশ্যনৰ প্ৰচাৰ অভিযান চলোৱাত মই দেখিছোঁ যে মোৰ লগত জনসাধাৰণ ৰাইজসকল খুব ভাল পায়, মৰম পায়, মোকে এভেইলেবল ভোট দিব আৰু মোক জিকাব বুলি মই দেখিছোঁ। সেয়ে মই মোৰ বক্তব্যটো শেষ কৰিলোঁ আৰু বেছি কমেণ্ট নিদিওঁ। মই আজি লাষ্ট টাইম, ধন্যবাদ। মই ইণ্টাৰ আমাৰ এই 5 নং পৰ্বতৰ সমষ্টিত